চুৱা লগাই দিছে, চুৱা হৈ গৈছে। ভাল পুৰোহিত আনক, কামাখ্যাৰ পৰা বা ক'ৰবাৰ ভাল পুৰোহিত আনি মানে আপুনি শান্তি জল ছটিয়াই পবিত্ৰ কৰক জেগাখিনি। গেলাই গৈছে, গোন্ধাই গৈছে। বিধানসভাৰ স্পীকাৰে বড়ো হোৱা কাৰণে বিধানসভাখন চোৱা লাগি গ'ল নেকি? আপুনি যে ক'লে গংগা জলৰ লগত ধুব লাগিব বুলি, APW's প্ৰেচিডেণ্ট অভিজিত শৰ্মা, আপুনি যে তেনেকুৱা কথা কৈ দিলে, আচলতে কথাটো কি জানা? বিধানসভাৰ স্পীকাৰটো বড়ো হৈ যোৱাৰ কাৰণে বিধানসভাখন চোৱা হৈ যোৱা নাই। আপোনাৰ নিচিনা মানুহে এইখন অসমত জন্ম হোৱাৰ কাৰণে অসমটোৱে চোৱা লাগি গ'ল। আপোনাৰ নিচিনা মেণ্টেলিটি মানুহে অসমত জন্ম হোৱাৰ কাৰণে অসমটোৱে চোৱা লাগি গৈছে। ইমানে যদি বড়ো মানুহ ঘিণ কৰে, চোৱা লাগিছে বুলি ক'ব আহিছে, আমাৰ বড়ো জাতিক ছেপাৰেট ষ্টেট দি দিয়ক, আমাক বড়োলেণ্ড দি দিয়ক, কাম খতম। বুজিছ? ইমানে যদি বড়ো মানুহক চাব নোৱাৰে, ইমানে যদি ঘিণ কৰে, ছেপাৰেট ষ্টেট দি দিয়ক আমাক। আমাৰ নিচিনা বড়ো ট্ৰাইব, চোৱা লগা ট্ৰাইবৰ লগত থাকি কিনো লাভ হ'ব আপোনালোকৰ? চোৱাই লাগি থাকিব। সেইকাৰণে ভাল বুদ্ধি দিছোঁ, আমাক ছেপাৰেট ষ্টেট দি দিয়ক, বড়ো মানুহবিলাকক ছেপাৰেট ষ্টেট দি দিয়ক, বড়োলেণ্ড দি দিয়ক। গৰুৰ গোবৰ খাই খাই, গৰুৰ মোটা পানী খাই খাই আপোনাৰ মেণ্টেলিটিটো চোৱা লাগি গ'ল। আপোনাৰ নিচিনা মানুহ 4-5জন থাকিলে এইখন অসমত, এইখন অসমটো ধ্বংস হ'বলৈ আৰু বেছি দিন নাই। কেনেকুৱা টাইপৰ মেণ্টেলিটি আপোনাৰ এইটো বয়সত APW's প্ৰেচিডেণ্ট হৈ পেলাই? আগতে আপোনাৰ এই মেণ্টেলিটিটো চোৱা হোৱাৰ পৰা বাচাই লোৱা। আপোনাৰ মেণ্টেল হেল্থটো ভাল নহয়। বিধানসভাৰ স্পীকাৰটো বড়ো হোৱাৰ কাৰণে চোৱা লাগি গ'ল, গংগা জলৰে ধুব লাগিব। আপোনাৰ নিচিনা মেণ্টেলিটি যদি অসমত থাকে নহয়, লিডাৰশ্বিপ লৈ নহয়, এইখন অসমটো জ্বলি থাকিব। কাৰণ আপোনালোকে এনেকুৱা কথাবোৰ কৈ দিয়ে, যিটো কথাবোৰ মানে মানুহবিলাকৰ মাজত, জাতিৰ মাজত হিংসাটো লৈ আহে। APW's প্ৰেচিডেণ্ট হৈ পেলাই আপুনি তেনেকুৱা কথা ক'ব নালাগিছিল। আগতে আপোনাৰ মেণ্টেলিটিটো চোৱা হোৱাৰ পৰা বাচাই লোৱা। গংগা পানীৰে নহ'ব আপোনাৰটো, সেই গৰুৰ মোটা পানী খাই খাই, গৰুৰ গোবৰ খাই খাই আপোনাৰ সেই মেণ্টেলিটিটো তেনেকুৱা হৈ গ'ল, অন্ধভক্ত। অসমৰ CM এতিয়া শৰ্মা মানুহ হয়, কিনো ইমান ভাল কাম কৰি আছে? চোৱা নাই যদি, ইমানেই ভাল যদি, কি ভাল কাম কৰি আছে কচোন ক? সেইকাৰণে কথাবোৰ অলপ ভাবি চিন্তি পেলাই ক'ব লাগে।